নমস্কাৰ বন্ধুসকল, ৰজাৰাণীৰ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে চন্দ্ৰই মনটোক বুজাব নোৱাৰি বিজুলীহঁতৰ ঘৰটো ভালদৰে ঠিক কৰাৰ পাছত কামপুৰলৈ যাবগে বুলি কয়। ইফালে আকৌ বিকাশে বৈষ্ণৱীক হস্পিটেললৈ নিবলৈ মতা গাড়ীখনৰ ড্ৰাইভাৰজনক ধমকি দি বিকাশে নিজেই বৈষ্ণৱীক হস্পিটেললৈ লৈ যায়। এতিয়া বাৰু চন্দ্ৰই ঘৰলৈ ঘূৰি আহিলেও বৈষ্ণৱীয়ে বাৰু বিকাশে ইমান সহায় কৰাৰ বাবে বিকাশলৈকে মন মেলিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে প্ৰকাশ ৰঞ্জনৰ লগত যি এজন কুন্দনে ভালে বেয়াই সহায় কৰি আছিল, এতিয়াৰ পৰা কুন্দনেও প্ৰকাশ ৰঞ্জনৰ ওচৰৰ পৰা আঁতৰি যায়। এতিয়া বাৰু প্ৰকাশ ৰঞ্জনে কাৰ সহায় ল'ব? গতিকে এই সকলোবোৰ জানিবলৈ চাওক ৰজাৰাণী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।